ইয়াত ৰাস্তা বনোৱা হ'ল মাজত এই ৰাস্তাৰ কাম আকৌ আৰম্ভ হ'ব PWD ডিপাৰ্টমেণ্টৰ এতিয়া আপোনাৰ চেণ্ট গ্ৰেভেলৰ ৰাস্তা এটা হ'ব ইলেক্ট্ৰিক কাৰেণ্ট আহিলে পানীৰ ব্যৱস্থা হ'ব এখন অংগনবাদী কেন্দ্ৰ হ'ব এটা নামঘৰ বা মন্দিৰ হ'ব এই গোটেইখিনি কাম এখন এটা গাঁৱত বা এখন এটা চুবুৰীত যিখিনি প্ৰয়োজন হয় এই প্ৰয়োজনীয়খিনি আমি কৰিবলৈ খুজিছোঁ আমাৰ চক্ৰ বিষয়া আৰু জিলা প্ৰশাসনৰ উদ্যোগত আপোনালোকৰ হাতত আপোনালোকে যি মাটিত বহি আছে এই মাটিৰ একোখন আপোনালোকৰ স্থায়ী কাগজ দিয়া হ'ব যাতে আপোনালোকে ভৱিষ্যতে আপুনি ঢুকাই যোৱাৰ পিছতো আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ নাতি পুতিয়ে যাতে এই মাটিখিনিত বসবাস কৰি থাকিব পাৰে তাৰে ব্যৱস্থাৰ কাৰণে আমি পূজা কৰিছোঁ ইতিমধ্যে আমি কাগজ লৈ আহিছোঁ এতিয়া আমাৰ প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় আকৌ হ'ব এই প্ৰথম পৰ্যায়ত আমি কিছুমান কাগজ আমি দিম আপোনালোকক বিলাম আৰু এই কাগজখিনি আপোনালোক দিয়াৰ পিছত আপোনালোকক মই এটা অনুৰোধ কৰিম যে এই কাগজখিনি যাতে আপোনালোকে নেহেৰুৱায় থৈ দিব কিবা কাৰণ যে হেৰাই ডাঙৰ কথা হ'ব নেহেৰুৱাই ফটো তুলিও থ'ব বাকী বেলেগত থ'ব আপুনি দৰকাৰে 10খন 12খন জেৰক্স কৰি বিভিন্ন ঠাইত আপোনালোকে থৈ দিব আৰু মোবাইলতো ফটো তুলি থৈ দিব এইখিনিয়ে কথা বেছি কথা নাই আপোনাৰ ৰ'দত আছে আমি এইখিনি বিতৰণ কৰিম নাম মাতিম আপোনালোকে এখন কাগজ ল'ব কাগজ লোৱাৰ পিছত বাকীখিনি কথা আপোনালোকে পৰৱৰ্তী সময়ত কি কৰিব লাগিব সেইখিনি কথা আমাৰ চক্ৰ বিষয়া ডাঙৰীয়া আছে বৰগোহাঁই ডাঙৰীয়া আদি ডাঙৰীয়া তেখেতে আপোনাক কথাখিনি বুজাই দিব মই চক্ৰ বিষয়া ডাঙৰীয়াক দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ কৰিছোঁ কাৰণ